সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি 7 নৱেম্বৰ। সকলোৱে গম পাইছে আজিৰ পৰা উজনি নামনি সকলোতে হয়তো শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপন কৰিছে। আমাৰ গাঁৱতো মানে মোৰ মাৰ ঘৰৰ গাঁৱতো আঞ্চলিকে মিলি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিছে। ভাবিছোঁ তাৰে অকণমান আজি ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া ভাগৱত ভ্ৰমণ আহি আছে, এয়া ওলাই লৈছোঁ আমিও সেৱা কৰিবৰ কাৰণে। কিমান দূৰ দেখুৱাব পাৰিম নাজানো, কিন্তু ভাগৱত ভ্ৰমণ অকণমান আপোনালোকক দেখাই লওঁ। আশা কৰোঁ শেষলৈকে আমাৰ ভিডিঅ' চাব, অকণমান ৰাসো দেখাম পাৰিলে। যাম বুলি ভাবিছোঁ, ছোৱালীৰ সৈতে কিমান দূৰ পাৰোঁ নাজানো আৰু। ব'ল তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে এয়া ভাগৱত ভ্ৰমণ আহি আছে। মই যিহেতুকে সেৱা কৰিব লাগিব, সেইকাৰণে ওচৰ পোৱাৰ লগে লগে মই ভিডিঅ' কৰা নহ'ব, সেইকাৰণে দূৰৰ পৰাই অকণমান দেখাই দিছোঁ। এতিয়া একেবাৰে ৰাসলৈ বুলি ওলাই আহি ভিডিঅ' কৰিছোঁ। আমি ঘৰৰ মানুহ সকলো আহিছোঁ, ছোৱালীকো লৈ আহিছোঁ। ৰাস দেখাব প্ৰথম কি হয় নাজানো, তাই আৰু কি কৰে। এয়া আমি পাইছোঁহি য'ত ৰাস হয়। 47তম ৰাস উদযাপন কৰিছে এবাৰ, মানে 47 বছৰ হ'ল। আমি সৰুৰ পৰাই দেখি আহিছোঁ ৰাস। আৰু ৰাস বুলি ক'লে একচুৱেলি মাজুলী অন্যতম নহয় জানো। আপোনালোকো হয়তো কোন কোন বহুত গৈছে, আমি যাবলৈ পোৱা নাই। সেয়েহে আমি ওচৰতে হোৱা ৰাসখন আৰু নেচাই পাৰি নাই, সেইকাৰণে ল'ৰা ছোৱালী লৈয়ে আহিছোঁ। যি হ'লেও ছোৱালীয়ে কি দেখায় মই নাজানো, কিন্তু আমি পাওঁহি মানে মানুহ যথেষ্ট হ'ল। আগতেও বহুত মানুহ হয় ইয়াত, ৰাস আৰম্ভ হ'বই হ'ল আমি পাওঁ মানে।
দেওরকি নারদ देवरकी का आपको है ना हाल महाराज प्रणाम देवता शास्त्र नारायण नारायण देवरकी যাদৱ প্ৰধান বসুদেৱ ৰূপে গুণে দৈৱকী উপযুক্ত বৰ হ'ব তেওঁৰ দৰে মহা যশস্বী পুৰুষ আৰু দ্বিতীয়জন কোনো নাই তেওঁৰ বিবাহিত যদিও পুৰুষৰ দ্বিতীয় বিবাহত কিন্তু কোনো দোষ নাই ৰাজক কিন্তু দেবরকি এও যেন মান্তি হব ৰাজ আজ্ঞা বুলি চলেৰে মান্তি কৰাবা নাৰায়ণ নাৰায়ণ বাৰুণৰ শ্ৰেষ্ঠ বংশৰাই মই ইমানতে বিদায়হে মাগিছো প্রণাম দেবরকি নারায়ণ 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 মূৰ্খ কংস বিষ বুলি ৰোপণ কৰা যন্ত্ৰ কৰিল বুজালে মূৰ্খ বসুদেৱ দৈৱকীৰ অষ্টম সন্তান নাৰায়ণৰ পূৰ্ণৰ অৱতাৰ হাততে তোৰ অলপতে পতন হব সেই পৰম পিতা নাৰায়ণ অলপতে তোমাৰ লীলাচা মই ধন্য হব বুলি নাৰায়ণ গাঁৱৰ ফলে নকল নকল বেজা হবি হবি আৰু ভনি হবি পবিত্ৰতা সাৱধান কণ্ঠ আহক আশ্বাস কৰ মানৱ হত্যা আহাৰ অষ্টম গৰ্ভে লৈ বৰ্তন আরে পথে বলিলি নয় যে মিলনের বান্ধনের আজি বান্ধিছিল দুইকে এই আজি স্পষ্ট ভাবে করিছে ঘোষণা অচিরতে বংশর মরণ ই করিবা বসুদেৱ
হিয়া ভরা মরমরে এই যুদ্ধ প্রতিদান অমৃততে গরল থিল এন্দ অংখর মরণ জানো ইমান হজ আছে যত মানে লোকে আজি মই তেরো দলিয়ায় স্বর্গ ঘাতে দৈবকে ক্ষীরাচ্ছেদ করি মুক্ত হব পোষা মরে মৃত্যুর দুয়ারে বন্ধ করে রাখি মই চিরদিন লই হাজু হ দৈবকে তৈ মৃত্যুর বাবে হাজু হ হাজু হ সকলো কৰিব পৰা তোমাৰ ইচ্ছাতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় হওক সমানে বিধান হয় তোমাৰ ইচ্ছাতে আজ সদায় বাকী তই মৃত্যুৰ বাবে নারী হত্যা অগ্নি হত্যাৰে কলংকৰ কালিমা হানি ৰাজ অভিনৱ কি কাৰণে ৰঞ্জিত কৰিব খুজিছা আৰু এনে কাৰ্য কৰা যুগে যুগে মানৱ সমাজে নলব তোমাৰ নাম চৰম ঘৃণাৰ আৰু তাৰে ভয়ত সাপ পুহি গাখীৰ খুৱাই এই কংস মহাৰাজে জগতত মহাধাৰ্মিক মহাবীৰ বুলি দিব পৰিচয় কহিয়া তোমাৰ যুক্তি হিতাকাংক্ষী তুমি বহুদেৱ আৰু আছে
গুচাও দে সন্তান দেবাইব কি নিদিয় এতিয়া কোন খাকে চিনি নাপাৰি তই বাকী দে সন্তান দে তই বাকী তিৰোতাৰে চকুৰ পানীয়ে এই কংসৰে অখানি হৃদয়কে ওলাব নোৱাৰে সন্তান দে তই কি সন্তান দে তই কি দে সন্তান দে তই কি অপেক্ষা কৰা তোমাৰ সেই ছয় পুত্ৰৰ দৰে হীৰত অচৰি বধ কৰা চাব পাৰিবা চাই কেনে এতিয়া আমি টেঙা খাবলৈ ওলাইছোঁ এই পূজাক লৈ আহিছোঁ এইকেইটা লৈ যাওঁ এতিয়া জেঠাই ঘৰলৈ আমাৰ ঘৰত মানুহ কম আছে টোপনি খতি টেঙা খাই দিলে অলপ ফ্ৰেছ লাগে সেইকাৰণে জেঠাই ঘৰত মানুহ সৰহকৈ আছে মানে বাহঁতো আহিছে আমাৰ ঘৰত মানুহ কম লগতে ভণ্টি ডিউটিলৈ যাবলগীয়া হ'ল তাই আকৌ গ'ল ড্ৰেছটো সলাবলৈ মোক ৰ'ব কৈছে ইয়াত টেঙা 3টামান আনিছোঁ মানুহ এগাল বুলি কৈছে আৰু কৈছে ভণ্টি ডিউটিলৈ গ'ল আমাৰ ঘৰত খাবলৈ মানুহ নাই কালি ৰাস চালোঁ মানে এনেই অকণমান চালোঁ ছোৱালীজনী শুই দিলে তাইকে দেখুৱাম বুলি কৈছিলোঁ কিন্তু তাই নেচালেই শুই দিলে সেইকাৰণে কিনো আৰু চাম অকণমান চাই গুচি আহিলোঁ অকল কংখালে চালোঁ বাকীখিনি চাবলৈ নহ'ল কৃষ্ণলৈ অকণমান চালোঁ আৰু আপোনালোকক অকণমান দেখালোঁ আপোনালোকে চাব ৰাস বুলি ক'লে একচুৱেলি মাজুলীৰ একদম অন্যতম অসমৰ কিন্তু আমাৰ ইয়াতো 47 বছৰ হৈ গ'ল হেনো পতা হয়তো আমি সৰুৰ পৰাই দেখিছোঁ একদম জন্মৰ পৰাই দেখিছোঁ সেইকাৰণে একদম মুখস্থ ৰাসখন বেলেগ ক'তো চাই পোৱা নাই বাৰু ইয়াতে চাইছোঁ ক'ৰবাতকৈ মোৰ হাজবেণ্ডৰ ঘৰত মানে দিশমুখ এৰিয়াত বহুত য'তে ত'তে হয় কাহানিও চোৱা নাই এবাৰ আৰ্টিষ্টো আহিছিলে ইয়াত কোনো আৰ্টিষ্ট অহা নাই বাৰু থলুৱা যুৱক যুৱতীৰ দ্বাৰা পতা হৈছিলে অকল যুৱক যুৱতীয়ে নহয় বোৱাৰীও আছিলে এবাৰ চালোঁ আপোনালোককো অকণমান দেখালোঁ আশা কৰোঁ চাব আমাৰো অভিজ্ঞতা আছে ৰাস গোৱা কমকৈ ব'লক টেঙা খাই আপোনালোকৰ লগত পাতি আছোঁ ব'লক খবৰ নাছিল নি বাবা তই নাচি পাইছ নি পাইছে আমি বিবি কি গাইছিলি কৈ দে আকৌ তই চন্দা ৰন্ধা কিবা গাইছিলি নি বাবা এই বিবিয়ে গাইছিলে নে মইতো এবাৰ আধা গাইছিলোঁ গম নাই কিন্তু বিবি লাজ কৰে বেয়া লাজ কৰে বিবি বেয়া লাজ কৰে ডাইলগ ক'বলৈ মইতো এবাৰ আধা গাইছিলোঁ কিন্তু একোৱে নাজানো মানে যেতিয়া অভিনয় মানে অভিনয়কে ভালকৈ নাজানোৱে চাগে তেতিয়া 7ত পঢ়িছিলোঁ কাপোৰ কি পিন্ধিব লাগে নাজানো মানে এতিয়াও নাজানো বাৰু অভিনয় কি কিন্তু তেতিয়া যে আৰু নাজানিছিলোঁ 7ত নে কিহত আছিলোঁ আপি ৰাস গাই পাইছে নাই আপিহে গৈ নাপায় আমাৰ আপিয়ে বিবিয়ে একদম গৈ নাপায় আপিয়ে বুলবুলিয়াই এখেতো গৈ নাপায় এখেতো গৈ নাই এই যাব এই যায় লাজ কৰি লওঁ আমি মাইনীবাহঁতে গোৱাৰ পৰা গৈছোঁ আকৌ এতিয়া গম পাইছ নাই এই মাইনীবাহঁত যেতিয়া ডাঙৰ হৈ আছিলে তেতিয়াৰ পৰা গৈ আছোঁ কেলে
মই মোহিনীও গাইছোঁ এবাৰ গম পাওঁ নে মোহিনীও গাইছোঁ একেবাৰতে মোহিনী ৰাধা দুইটা গাইছোঁ নাচটো হেৰিয়ৰ লগত নিমিলিলে আকৌ এই নহয় মিউজিকৰ লগত মিলাই নাই মিউজিকৰ লগত নিমিলে কথাকেইটা ধুনীয়া কৈছে ধুনীয়াকৈ বহি আছে সেনেকৈ কবি আকৌ এজনী কোন তাই হেনো লাজ লাগে এনেও লাজকে জানিব লাগে মোক দেখাই দেখাই দিছোঁ দেই দেখাই দিছোঁ বেছিকে নেদেখাবি দেই দেই হাতে হাতে দি দিয়া কৃষ্ণ দুৰ্গা নধৰিবি কিন্তু বিলনীয়াকে কাইলৈ কিমান পইচা মুঠতে সেই হেৰি যাওক কি আছিলে টোপনি জালটো গ'লেই হ'ব নহ'লে দুখ ধৰিবও পাৰে দি দে পৰিবি নি আকৌ কৃষ্ণ দেই কৃষ্ণ হ'ব ভক্তি ল নোযোৱা হৈছেগে আপি চিকটি নিমখকণ দিবলৈ মন পাইছে নাই নিমখ হেনো 15 টকা হেনো দি এনেকৈ ছটিয়াই দিব লাগিছিলে নিমখ সেইকাৰণে দিওঁ নিদুগাই দিছে তাই চিকটি টেঙা খালেও লৈ আহিলোঁ মালৈ লৈ আহিছোঁ টেঙা খাই টেষ্টি লাগিলে বাৰু মানুহ ধেৰ হ'ল কাৰণে প্ৰথমেতো ভাবিছিলোঁ কোনো নহয় সিহঁতি আহিলে কাৰণে এইকেইজনী পোৱালি মোৰ লগৰ নিচিনাহে হৈছে আৰু এতিয়া টেঙা চেঙা খালোঁ আজিও আছে ৰাস কিন্তু আজি চাবলৈ নাযাওঁ আপোনালোককো নেমাতোঁ কাৰণ মোৰ ভিডিঅ'টো কেতিয়া যাব গম নাপাওঁ কিন্তু নেক্সট ইয়েৰ যদি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে আহিব লোকেশ্যন দিয়া থাকিব মানে মই ভিডিঅ'ৰ মাজতে এখন বেনাৰ দি দিম তাতে লোকেশ্যন থাকিব আপোনালোকে চালে গম পাব আৰু নেক্সট ইয়েৰ আহিব বুলিছে আজি ভিডিঅ'টো সিমানতে সামৰি দিছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এখন অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম বাই বাই